নমস্কাৰ বন্ধুসকল, মই নিৰঞ্জন লাহন এনএল টিপছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ চাওক পেটিএমত কেছবেক অফাৰ। গতিকে আপোনালোকক পোনপ্ৰথমে পেটিএমটো অন কৰি দেখাইছোঁ। দেখা পাইছে লগে লগে কেছবেক অফাৰত গুচি গৈছোঁ। যদি আপোনালোকে নতুন হয় চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মই আপোনালোকক পেটিএমৰ কিছুমান পে'মেণ্ট প্ৰুফৰ লগতে নতুন নতুন এপ্লিকেশ্যনৰ ৰিভিউ কৰি দি থাকোঁ। গতিকে আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক পেটিএম কেছবেক অপশ্যনত ক্লিক কৰি দিলোঁ। দেখা পাইছে আপোনালোকে পেটিএম কেছবেক আহি গ'ল। এতিয়া তাৰ তলতে আহিছে অলপ নেটৱৰ্ক ইছ্যু আছে। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এটা লাইক কৰি যাওক। লাইক এইকাৰণে কৰি যাওক যাতে মই ভিডিঅ'সমূহ বনাই যাবলৈ আগ্ৰহী হৈ যাওঁ। গতিকে এটা লাইক কৰি দিয়ক বা ডিছলাইক কৰি দিয়ক, যি মন যায় তাকে কৰি দিয়ক, মোৰ ক'বলগীয়া একো নাই। এতিয়া দেখা পাইছে কেছবেক অফাৰত দেখা পাইছে স্ক্ৰেচ কাৰ্ড আছে। মই প্ৰথমতে স্ক্ৰেচ কাৰ্ডকেইটা গুচাই লৈছোঁ। চাওক একো নাপালোঁ, লাক বেয়া। দেখা পাইছেনে আপোনালোকৰ সন্মুখৰ আগতে লাক বেয়া। এয়া চাওক একো নাই পোৱা। স্ক্ৰেচ কাৰ্ড আছিলে 4-5টামান, স্ক্ৰেচ কৰিলোঁ, পালোঁ নাই, একো নাই। আৰু এটা লাষ্ট আছে, স্ক্ৰেচ কৰি দিলোঁ, নাই। গতিকে লাক বেয়া। চাওক এইটো এটা আছে লাষ্ট 25 তাৰিখে অ'পেন কৰিব লাগিব। এতিয়া চাওক আপোনালোকক মই দেখুৱাই দিলোঁ। দেখা পাইছে ওপৰত কেছবেক পইণ্ট ৰিডিম ওপৰত আছে। কেছবেক পইণ্টত অপশ্যনত মই ক্লিক কৰি দিলোঁ। কেছবেক পইণ্টত ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে 2373টা আছে মোৰ পেটিএম পইণ্টছ বুলি যিটো কয় পইণ্টছৰ অপশ্যনটোত আছে। গতিকে এতিয়া তাৰ পৰা মই ৰিডিম কৰিম আৰু ৰিডিম কৰি দিয়াৰ লগে লগে মোৰ যিটো পেটিএম ৱালেট আছে তাত আছে 0 ৰুপিজ, তাত লগে লগে 20 ৰুপিজ এড হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এনএল টিপছ এই ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে। এতিয়া চাওক পে'মেণ্ট প্ৰুফ মই লগে লগে আপোনালোকক দেখুৱাই আছোঁ। উইথড্ৰ কৰি অৰ্থাৎ ৰিডিম কৰি 2373 PTS আছে ওপৰত দেখা পাইছে পইণ্টছ হিষ্ট্ৰীত। এতিয়া মই ইয়াক লগে লগে দেখা পাইছে মই এতিয়া ইয়াক কৰি দিম ৰিডিম নাওত ক্লিক কৰি দিছোঁ। দেখা পাইছে 10 ৰুপিজ মোৰ গিফ্ট ভাউচাৰত এড হৈ যাব। দেখা পাইছে 1100 পইণ্টছ কাট খাব আৰু 10 ৰুপিজ পেটিএম ভাউচাৰত এড হৈ যাব। গতিকে মই কংগ্ৰেচুলেশ্যন কৰি দিছোঁ। দেখা পাইছে কংগ্ৰেচুলেশ্যন হৈ গ'ল। কনফাৰ্ম কৰি দিলোঁ। কনফাৰ্ম কৰি দিয়াৰ লগে লগে 1100 পইণ্টছ কাটি দিলে। 2373টা আছিলে পইণ্টছ, তাৰ পৰা 1100 পইণ্টছ কাটি দিলে। লগে লগে পেটিএম যিটো ৱালেট হয় তাত আপোনালোকৰ দেখা পাইছে মই আপোনালোকক পে'মেণ্ট প্ৰুফ দেখাইছোঁ। দেখাৰ লগে লগে চাওক আপোনালোকে পেটিএম গিফ্ট ভাউচাৰত মোৰ 10 টকা সোমাই গ'ল, যিটোৰ পৰা মই ৰিচাৰ্জ কৰিব পাৰোঁ, মোৰ বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ বা বেলেগক মই পইচাটো পঠাই দিব পাৰোঁ। এতিয়া দেখা পাইছে মই পেটিএম ৱালেটটো অন কৰি দেখাই দিছোঁ। লগে লগে 10 পইচা দেখা পাইছে। টাইমিঙো চাওক লগে লগে আপোনাৰ সন্মুখৰ আগতে লাইভ দেখা পাই আছে। চাওক 753 ওপৰত হৈছে 754, 1 মিনিটৰ আগতে মোৰ সোমাই গ'ল লগে লগে। এতিয়া আৰু এটা মই 10 ৰুপিজ আপোনালোকৰ চকুৰ সন্মুখৰ আগতে মই আৰু এটা গিফ্ট ভাউচাৰ লৈ দেখুৱাই দিম। চাওক আপোনালোক আকৌ মই বেক কৰিলোঁ, কেছবেক অফাৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আকৌ মই গ'লোঁ। দেখা পাইছে 1273টা পইণ্টছ আছে। এতিয়া মই তাত ক্লেইম কৰি দিম। ক্লেইম কৰি দিয়াৰ লগে লগেই আকৌ এবাৰ পেটিএম ৱালেটত মোৰ 10 ভাউচাৰ অৰ্থাৎ 10 ৰুপিজ মোৰ পেটিএম ৱালেটত এড হৈ যাব। গতিকে এয়া চাই থাকক ভিডিঅ'টো। এয়া দেখা পাইছে লগে লগে আকৌ এবাৰ দেখাইছে কনভাৰ্ট টু পইণ্টছ টু পেটিএম বেলেঞ্চ। তাত মই ক্লিক কৰিলোঁ। যিহেতু মোৰ লগত কম আছে আপোনালোকে চাওক 50 ৰুপিজো কৰিব পাৰে পেটিএম ভাউচাৰ, 5500 পইণ্টছ থাকিব লাগিব, 100 ভাউচাৰ কৰিব পাৰে, 10,000 থাকিব লাগিব, 250 টকা ভাউচাৰ কৰিব পাৰে। আপোনালোকে এনেধৰণে কৰিব পাৰে। যিহেতু মোৰ লগত আছে 1100 দুটাৰ হ'ব। গতিকে মই দুবাৰ কৰি ল'লোঁ পেটিএম ভাউচাৰ কনভাৰ্ট। এতিয়া চাওক আৰু লাষ্টৰ বাৰ কৰি দিছোঁ এভেইলেবল টু পইণ্টছ কৰি দিলোঁ। কনফাৰ্ম কৰি দিলোঁ। কনফাৰ্ম কৰি দিয়াৰ লগতে কিছু সময়ৰ লগে লগে দেখা পাইছে টাইমিং চাওক 7:55। লগে লগে মই আপোনালোকৰ সন্মুখৰ আগতে লৈ গৈছোঁ। টাইমিংটো চাওক ওপৰত 7:55। লগে লগে মই আপোনালোকক বেক কৰি লৈ গৈছোঁ মোৰ পেটিএম ৱালেটত। পেটিএমত দেখা পাইছে লগে লগে 10 ভাউচাৰ আকৌ এবাৰ মোৰ পেটিএম ৱালেটত সোমাই গ'ল। গতিকে আপোনালোকে এইবোৰ পাব, কিন্তু কেনেকৈ পাব? গতিকে তাত আপোনালোকে জানিবলৈ লিংক ডেছক্ৰিপশ্যনত থকা পেটিএম এপছটো প্ৰথমতে যদি নাই, লিংক ডেছক্ৰিপশ্যনত থকা পেটিএম এপছটো ডাউনলোড কৰি লওক আৰু পেটিএমৰ পৰা আপোনালোকে পে'মেণ্টসমূহ পঠাবলৈ আৰম্ভ কৰক। তেতিয়া এনেধৰণৰ যিটো স্ক্ৰেচ কাৰ্ড পায়, স্ক্ৰেচ কাৰ্ডত যদি কেতিয়াবা আপোনালোকে কেছবেক পায় ডাইৰেক্ট একাউণ্টত, যদি নাপায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ পেটিএমৰ তৰফৰ পৰা পেটিএম পইণ্টছসমূহ আপোনালোকে স্ক্ৰেচ কাৰ্ডৰ দ্বাৰা পাই যাব আৰু পিছত মই দেখুওৱাৰ ধৰণে আপোনালোকে ভাউচাৰত পৰিণত কৰি আপোনালোকৰ বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।